কেনেকুৱা আপোনালোকৰ ভালনে? গুড মৰ্নিং। আজি আমি চাহ কাপৰ লগত কি খাইছোঁ চাওক। নিজে ঘৰতে বনাই লৈছোঁ। এয়া কচৰি আৰু কেইপিচমান আপেল কাটি লৈছোঁ আৰু এয়া চাহ বনাই লৈছোঁ। আৰু এয়া কৰ্ণ আনিছিলে, মই তাক বইল কৰি অলপমান ৰেড চিলি পাউডাৰ, চাট মছলা আৰু ক'লা নিমখ আৰু নেমু চেপি লৈছোঁ। এনেকৈ খাই চাবচোন, বৰ ধুনীয়া লাগে খাবলৈ। মই তাক খাই টেষ্ট কৰি চাইছোঁ কেনেকুৱা লাগিব। বহুত ধুনীয়া। আপোনালোকে এনেকৈ কৰ্ণটো বইল কৰি এনেকৈ নেমু চেপি অলপমান চাট মছলা আৰু ক'লা নিমখ দি খাই চাবচোন, বহুত ধুনীয়া লাগে। ইয়াত দিছে না চাহৰ কালাৰ। ইয়াত বেংগলত এখন আছাম টি বুলি এখন দোকান আছে, অসমৰ পৰা আহে বোলে চাহ পাতটো, তাৰ পৰাই আমি আনো। মানে এইটো খাই বেছি ধুনীয়া লাগে। খালি বেলেগ দোকানৰ চাহপাতটো খাবলৈ ইমান ভাল নালাগে। তাৰ পৰাই আনি আমি খাওঁ। আৰু আপোনালোকে কি কি ৰাতিপুৱা খাই আমাক জনাব কমেণ্টত। ময়ো তাই আহক আৰু কেইটামান বস্তু দেখাব আছে আপোনালোকক। ক্লাছ লৈছোঁ, এয়া দিছে নাই, এয়া অকণমানি এটা বটল, এইটোতে এনেকৈ পানী দি ভৰাই থৈছোঁ। ভৰাই থৈ তাক কিমান ডাঙৰ কৰি দিছোঁ চাওক। তাত পাইছে এইটো দিছে নে, ছোৱালীয়ে এইবিলাক কৰি থাকে। তাৰপিছতে এটা এইটো সেউজীয়া কৰি থৈছোঁ, বটলটো এয়া নাই বুজিছে। আৰু এটা চাওক, এই চেৰামনি প্লাণ্ট পানীতে থৈ দিছোঁ। কি ধুনীয়াকৈ হৈছে দিছে নাই পানীতে। পানীটো খালি চেঞ্জ কৰি থাকিব লাগে মাহে মাহে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বাই বাই।